हेलो সকলোকে নমস্কাৰ মোৰ আন টিভিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি যাবলৈ ওলাইছো কামাখ্যা মন্দিৰটো দৰ্শন কৰাৰ লগতে মই এক্সপ্লোৰ কৰি দেখাবলৈ চেষ্টা কৰিম যি পাৰো মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব আৰু মোৰ লগত যাব এয়া মোৰ আৰু হাই আমতো আৰু এয়া ভণ্টি আৰু লগতে আপোনালোককো লৈ যাম সো ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব এতিয়া আমি যাওঁ কামাখ্যা মন্দিৰ বলক লেটস গো এনেকৈ আমি ষ্টেপ বগাই বগাই মন্দিৰৰ ওপৰলৈ উঠি গ'লোঁ ওপৰলৈ উঠি অহাৰ পিছত আমি দুটা ৰাস্তা দেখা পালোঁ তাৰে এটা ওপৰলৈ যাব আৰু আনটো মন্দিৰৰ ভিতৰলৈ আমি চিধাই মন্দিৰৰ ভিতৰলৈ গুচি গ'লোঁ মন্দিৰলৈ সোমাই যোৱাৰ পিছত তাতে বহুত কেইজন পূজাৰীয়ে ৰৈ আছিল আৰু তাৰে এজনে আমাক লৈ গ'ল মন্দিৰখনৰ পিছফালে থকা পুখুৰীটোত আৰু সেই পুখুৰীটোত আমাক হাত ভৰি ধুৱালে আৰু আমিও তাতে গুচি গ'লোঁ হাত ভৰি ধুবৰ কাৰণে ফাইনেলি আমি মন্দিৰত আহি পালোঁ সেৱা কৰি আমাৰ হৈ গ'ল এই মেইন মন্দিৰটো আমাক পূজাৰী এজনে তিনি পাক ঘূৰিব দিলে আৰু ঘূৰিলেও অলপ ভাগৰ লাগিলে ইয়াতে আমি বহি আছোঁ এইফালে সেইজনীৰ আকৌ ফটো মৰাৰ দুষ্টা দি ফটো মাৰি নিদিয়াৰ কাৰণে একদম পূৰা খঙত একদম মুখখন পূৰা ফুলাই আছে হাই কোৱা নাই কান্দো কৰি আছে চকু পানী ওলাবই আৰু অ'কে এতিয়া মই ওপৰৰ পৰা মই ভিউটো দেখুৱাম আপোনালোকক মন্দিৰৰ ভিউটো ওপৰৰ পৰা চালে আপোনালোকে কেইবাখনো সৰু ডাঙৰ মূৰ্তি দেখা পাব তাৰে মুখ্য মন্দিৰটো হ'ল মুগা বৰণৰ ওখ মন্দিৰটো সেইটোৱে হ'ল মা কামাখ্যা মন্দিৰ মন্দিৰখনৰ পিছফালে সৰু এখন মিউজিয়াম আছে তাতে বিভিন্ন ধৰণৰ পুৰণি সা সঁজুলি সামগ্ৰীসমূহ সযতনে সাঁচি ৰখা হৈছে আৰু সেই ডাঙৰ তৰোৱালবোৰক তাহানিতে বলি দিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল মেইন মন্দিৰলৈ সোমাই যাবৰ কাৰণে এনেকৈ শাৰী পাতি থিয় হ'ব লাগে